taki tata krita siddhi nam hey siddhai dhina hey taki nam hey taki tata krita siddhi nagi are probekh na sobha maje lovana durjana are lovana durjana are honge sale tar putra ki
ও হরি রাম রাম প্রবেশ ভার মাঝে বিশ্বামিত্র মুনি আরে রাম রাম গহি নগম ভিড়ে সালে মনে ভাবি গুনি আরে রাম রাম কিবা হে তু যজ্ঞ তার হইবা আরে রাম রাম হরি রাম হরি বোলা হরব বিশ্বৰ শান্তিৰ বাবে মহাযজ্ঞ কৰিছিলোঁ এজন কিন্তু যোৱা কেইবা বছৰ লৱণ দৈত্যৰ অত্যাচাৰত সুকলমে মহাযজ্ঞ কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বিজুবনৰ স্থান এই নিৰ্জন স্থানত মহাযজ্ঞ কৰোৱাইছন বোধ হয় লৱণৰ ইয়াত নঘটিব প্ৰৱেশ
খন্তেক অপেক্ষা কৰা পূৰ্ণাহুতি শেষ হ'লে যত মানে আছে সকলো সম্ভাৰ তোমাক কৰিম অৰ্পণ মই কৰে সাতুরি মই কর সাতুরিয়ে অযথা বিলম্ব ঘটাইছ তই লবণৰ কাৰ্য সতন্দে এই লবণৰ কিমান বত্তা বত্তা লগাই নাই শক্তি শৰীৰত যুদ্ধ কৰি বঢ়িবলৈ সেই দুৰন্ত ৰাক্ষস নাই নাই বলেৰে নোৱাৰিলো বুদ্ধিৰে নাখিব লাগিব সেই দুৰন্ত ৰাক্ষস দশৰথী শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা দুষ্টক দমন আৰু হন্তক পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজা গতিকে যাওঁ মই শ্ৰী ৰামচন্দ্ৰৰ কাষলৈ আমাৰ দুৰ্দশাৰ কথা কৰো নিবেদন লবণক বধ কৰি নিশ্চয় পৰাণিব শান্তি তপোবনবাসী বিশ্বৰ কল্যাণৰ ক্ষেত্ৰত মহাযজ্ঞ কৰিছিলো কিন্তু অত্যাচাৰী লবণ দৈত্যই যজ্ঞস্থলীত লণ্ড ভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসী সেই প্ৰজাপত্য হল মহামণি শ্ৰী ৰামচন্দ্ৰ বধ কৰি সেই দুৰাত্মা দৈত্যক শান্তি দিয়ে যেন তপোবনবাসী মনত সংশয় ভাই ভৰ দাদা দাদা তুমি তো আর কোনো নাই প্রয়োজন ভাই তুমি নাও দাদা যোৱা তুমি বধ কৰি সেই পাখণ্ড দৈত্য শান্তি দিয়া গৈ তপোবনবাসী দাদা নকৰিবা চিন্তা সেই দুষ্ট অসুৰৰ বাবে বধিম নিশ্চয় মই লবণ দৈত্য মৰিবৰ লগতে দৈত্যক বিচাৰি বলক মণিবৰ যুদ্ধ যাত্ৰা কৰোঁগে প্ৰস্তুত ৰঘুমণি মণিবৰ ঘট ধন্যবাদ নিবেদিত তোমাক মণিবৰ আশীৰ্বাদ কৰিছো অযোধ্যাৰ উজ্জ্বল
চিৰকাললৈ ব'লা কুমাৰ বলা বলা ভাইপা দাদা আমি এতিয়া ক্ষণতে বিশ্রাম করব বলা দাদা প্রবেখিলা হভামাজে ঋষি তপোধন বশিষ্ঠনা মেৰে খ্যাত অতি জ্ঞানী জন বশিষ্ঠনা মেৰে খ্যাত অতি জ্ঞানী জন এহি মতে পাইলা গয়া অভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে শ্ৰীৰামচন্দ্ৰই ত্যাগ কৰিলে নিজ পত্নীক অৰণ্যৰ মাজত শোকত অতিকে কাতৰ অযোধ্যা নিপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা কুলগুৰু আমি যাওঁ এবে শ্ৰীৰামচন্দ্ৰৰ কাষলৈ তেওঁৰ শোকাতুৰ অস্থিৰ মনক সান্তনা কৰোঁগৈ প্ৰদান জয় বীর শত্রুঘ্নর জয় বীর শত্রুঘ্নর জয় বীর শত্রুঘ্নর জয় 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 আরে মনি সঙ্গে চলি যাই শত্ৰুঘ্ন কুমাৰ হাতে ধন হৰয়া দৈত্য বধিবাৰ আৰে হাতে ধনু হৰ লয়া দৈত্য বধিবাৰ এই সেই যজ্ঞৰ স্থান ইয়াতেই মহাযজ্ঞ কৰিছিলোঁ এইজন
দৈত্যই আহি ঘটনা প্ৰমাণ হে মুনিবৰ সকলো বুজিলো মই কিন্তু এবাৰ স্থান কৰি পৰিত্যাগ বিশ্ৰাম কৰা অৰণ্যৰ নিৰ্জন স্থানত বধ কৰি সেই পাখণ্ড দৈত্যক চিৰ শান্তি দিম তপোবনবাসী বাৰু কুমাৰ মুনিবৰ এটা কথা ৰাখিবা মনত কওক মুনিবৰ অতিকা দুৰন্ত সেই দুৰ্জন লবণ চিন্তা নকৰিব মুনিবৰ তেন্তে আমি এবে মাগিলো বিদায় সাৱধানে তুমি কৰিবা সমৰ ভাল মুনিবৰ পুত্র নাম মুড়ি মহাকয় উপবাস করে তার পাছত পিতার হামে করবিরন বেশ তান্ডে গস্তার গুতি উভয়কে করনির্মূল ধৈ ততা খিতি দাও তাকি ততা খিতি দাও খিতি তাকে ধিনা ধিনা ধৈ খিত জিথেনি তা থেনি থেনি তা থেনি তা থেনি থেনি তা থেনি তা থেনি থেনি তা গির 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 ধৈ দাও দস্তা তা গির 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 ধৈ দাও দস্তা তা গির 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 ধৈ লাগিলে শ্রাবণ মাহত যেন মেঘর গর্জন শ্রাবণ মাহত যেন মেঘর কতুক্ষণে লবণ দৈত্য ভাগৰি পৰিলা কতুক্ষণে লবণ দৈত্য ভাগৰি পৰিলা রাম হরি সর্বজনে বোলা
শক্তি লৈ তই যুদ্ধ কৰ হতুক তোৰ হমে যাওঁ এবে মই মুনিবৰক জয়ৰ বতৰা জনাই নিজ ৰাজ্যলৈ গমন কৰোঁ